পথাৰত ভাত এনেকৈ মকৰা মকৰকৈ খাই দিছোঁ দেখিছেনে পথাৰৰ ভাত খাই এনেকুৱা ভাল লাগে ইমান মজা লাগিছে আপোনালোকে আহিবচোন আমাৰ পথাৰত এনেকৈ ভাত খাবলৈ দিম জহা চাউলৰ ভাত কুণকুণী জহা ভাত কেনেকুৱা ধুনীয়া হৈছে ভাতকেইটা চাওকচোন কলপাতত বান্ধি আনো মানে তেতিয়া গৰমে গৰমে ভাতটো বাঢ়ি দিওঁ নহয় কলপাতখন এনেকুৱা লেৰেলি যায় আৰু বেমাৰ কেইবাটাৰ কাৰণে মানে বেমাৰ নহয় সেইকাৰণে এনেকৈয়ে খাব লাগে আৰু প্লাষ্টিকৰ বস্তুত আনিলে কি হয় ডিছপ'জেবল আনিলে ইয়াতে পেলাই থৈ গ'লে যদি সেইবিলাক আকৌ জ্বলাই নিদিয়ে নহয় দিগদাৰ হয় সেইকাৰণে আমি কলপাততে আনো বস্তুবোৰ চব কলপাততে লৈ আহোঁ এনেকৈ ভাত খাই আছোঁ মই আৰু মিলাই ইফালে মুখ পেৰি দিয়ে বাৰু খাই ইমান ভাল লাগিছে আপোনালোকে আমাৰ ঘৰলৈ আহিব আকৌ পথাৰলৈ আহিব না খাবলৈ এনেকুৱা ধুনীয়াকৈ দি দিম নহয় খাবলৈ জলকীয়া এইটো আহিব দেই খাই ভাল লাগিছে ন অমিলা